বতৰৰ ফুলৰ সিৰিজটোৰ আজি দ্বিতীয়টো ডিজাইন মই এয়া কৰি আছো। আপোনালোকে ফুলপাহ দেখি অকণমান হ'লেও অনুমান কৰিব পাৰিছে চাগে বৰ্তমান ফুলি থকা কোনপা ফুলনো মই আজি কৰি আছো। আৰু আজিৰ কাপোৰযোৰ মই লৈছো পিয়ৰ কটনত লাইট য়েল্লো কালাৰ এযোৰ খুব ধুনীয়া কোৱালিটিৰ মেখেলা চাদৰ গৰমত পিন্ধিবলৈ খুব আৰাম হ'ব। আৰু এবাৰ ডিজাইনটো কৰোঁতে অকণমান বেছিকৈ টাইমৰ প্ৰয়োজন হৈছে যিহেতু ৰিয়েলিষ্টিক লুক দিবৰ কাৰণে বিভিন্ন ধৰণৰ কালাৰ মিক্স কৰি পেলাই শেডিং কৰিব লগা হৈছে, গতিকে অকণমান টাইমৰ প্ৰয়োজন হৈছে। আৰু এইফালে যেহেতু এটা থোপা কৰোঁতে 30 to 45 মিনিটছলৈকে সময় লাগি গৈছে, গতিকে কেতিয়া কমপ্লিট হয় কাপোৰযোৰ নাজানো। আৰু আজি মেখেলাখন কমপ্লিট কৰি থৈছোঁ বাৰু, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইফালে মেখেলাখন এনেকৈ 5 থোপা ফুল দিছোঁ এনেকৈ, আৰু চাদৰখনতো যথেষ্টখিনি ফুল আছে। চাদৰৰ এফালে কৰি হৈ গ'ল, এফালে কৰি আছোঁ। আৰু যেতিয়া কমপ্লিট হয় চাদৰ মেখেলাযোৰ সম্পূৰ্ণকৈ তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম।